ৰাইজ যি কি নহওক 2026 চনত আমাৰ ৰাস্তাটো পুৰা পকী হৈ গ'ল। চাওক আপোনালোকে চাব পাৰে পুৰা ফিনফিনীয়া ৰাস্তা, মজাকে গাড়ী চাড়ী চলিব। চৰকাৰ যাৰ যি কি নহওক কিন্তু ৰাস্তাটো আমাক ভাল লাগে। এয়া চাওক ৰাস্তা হৈ গ'ল ফাইনেলি। ৰাইজ চাব পাৰে কি মজা ৰাস্তা, একদম আমাৰ ব্ৰহ্মপুত্ৰ নদীক লগি যাই আছো আৰু বলক গোটেই ৰাস্তাটো আপোনালোকক দেখাও। আসাম হ'ব গৈ আছে। এইটো আমাৰ হ'ল ব্ৰহ্মপুত্ৰ নদী, ঘৰৰ ওচৰতে এইপাৰ ধুনীয়া আহঁত গছ আৰু নদীটোও বান্ধিলে ভাল আছিল চৰকাৰে। এইফালে চাওক নদীটো পুৰা ভাঙিয়ে গৈছে, মানে ৰাস্তাটো হ'ল মানে বহুত ভাল লাগিছে। এইফালে চাওক এয়া চাওক আহঁত গছডালৰ কাৰণে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো এনেকৈ বাচি আছে আমাৰ বগৰী গাঁৱৰ। আৰু যিহেতু আমাৰ জিলাখন হ'ল বৰপেটা জিলা আৰু এইফালে নদীত মানে পানী চানী শুকাই গৈছে আৰু বাৰিষা কালত মানে বহুত পানী হয় আমাৰ ইয়াত। এইফালে আহঁত গছডালৰ কাৰণে আমাৰ নদীটো ধুনীয়াকৈ বাচি আছে ক'ব গ'লে। আৰু চৰকাৰে যদি এটা ধুনীয়া পদক্ষেপ লয় নদীটোৰ কাৰণে, নদী বান্ধৰ কাৰণে, চৰকাৰক অনুৰোধ জনালোঁ আমাৰ অসম চৰকাৰক, আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব।